নমস্কাৰ, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সপ্তম অধ্যায় কৰিম। অষ্টম শ্ৰেণীৰ অসমীয়াৰ যিটো পাঠ আছে, সপ্তম পাঠ জনসাহিত্য যি কোৱা, তো সেইটোৰ আমি প্ৰশ্ন উত্তৰখিনি আমি কৰিম। তো প্ৰথম প্ৰশ্নটো হৈছে তোমালোকৰ যে জনসাহিত্য কাক বোলে? তো জনসাহিত্য বুলি সেইবোৰ অলিখিত সাহিত্যক কোৱা হয় যি সাধাৰণ মানুহৰ মুখে মুখে পৰম্পৰাগতভাৱে চলি আহিছে, বিশেষকৈ নিৰক্ষৰ সমাজৰ পৰা উৎপত্তি হোৱা। নিৰক্ষৰ সমাজ মানে যিবোৰ সমাজত থকা লোকসকলে পঢ়া শুনা বিষয় নাজানে বা পঢ়িব নাজানে, লিখিব নাজানে, তো তেওঁলোকৰ মুখে মুখে চলিত যিবোৰ সাহিত্য সেইবোৰক আমি কি বুলি ক'ব পাৰোঁ? জনসাহিত্য বুলি ক'ব পাৰোঁ। তাৰপিছত আহিলে তোমালোকৰ শ নম্বৰটো, অসমীয়া জনসাহিত্যৰ সমলৰ বিষয় চমুকৈ লিখা। তো ইয়াৰ উত্তৰটো ধুনীয়াকৈ তোমালোকৰ লিখা হৈ আছে। তো ইয়াত চোৱা, জনসাহিত্য মানে হৈছে সাধাৰণ মানুহৰ মুখে মুখে পৰম্পৰাগতভাৱে চলি অহা অলিখিত সাহিত্য। এই সাহিত্যক প্ৰায় সময়তে নিৰক্ষৰ লোকসকলৰ মাজত প্ৰচলিত থাকে, সেয়েহে ইয়াক লোকসাহিত্য বুলি কোৱা হয়। অসমীয়া জনসাহিত্যৰ ভিতৰত বহুতো ধৰণৰ উপাদান দেখা যায়, যেনে ডাক বচন, সাধুকথা, বিহুগীত, মালিতা, ফুল কোঁৱৰ গীত, আইনাম, বিয়ানাম ইত্যাদি। এইসকল সাহিত্যৰ জৰিয়তে অসমৰ জনজাতি, লোক সমাজ, চিন্তা চেতনাৰ পৰিচয় পোৱা যায়। আঞ্চলিক গীত, নৃত্য আদি জনসাহিত্যৰ অংশ হিচাপে কোন ঠাইৰ লোকৰ কি ধৰণৰ জাতীয় পৰিচয়, বিশ্বাস আৰু সংস্কৃতি আছে সেইবোৰ স্পষ্টকৈ দাঙি ধৰিবলৈ সহায় কৰে। তাৰপিছত আহিলে তোমালোকৰ গ নম্বৰ যে মালিতা কি? তো মালিতা হৈছে এক ধৰণৰ কাহিনী ভিত্তিক দীঘলীয়া লোকগীত যিয়ে বনঘোষাৰ ধাৰা অনুসৰণ কৰে। ঘ নম্বৰটো হৈছে তোমালোকৰ যে জনসাহিত্য শব্দটো অসমীয়াত প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল বুলি জনা যায়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তোমালোকৰ জনবিশ্বাস অনুসৰি জনসাহিত্য শব্দটো অসমীয়া ভাষাত প্ৰথমবাৰৰ বাবে ডিম্বেশ্বৰ নেওগে ব্যৱহাৰ কৰিছিল বুলি জনা যায়। তাৰপিছত আহিব তোমালোকৰ নম্বৰ প্ৰশ্নটো যে বৰ্ষা নৃত্য কি? তো বৰষুণ আহিবলৈ প্ৰাৰ্থনা স্বৰূপে গাঁওবাসীয়ে দলবদ্ধভাৱে যি নৃত্য প্ৰদৰ্শন কৰে তাক বৰ্ষা নৃত্য বুলি কোৱা হয়। তাৰপিছত আহিলে তোমালোকৰ কবিতাৰ মুখ্য বৈশিষ্ট্য কি? তো কবিতাৰ মূল বৈশিষ্ট্য হৈছে তাৰ ছন্দ আৰু লয়। ঠিক আছে। তাৰপিছত আহিলে তোমালোকৰ দ্বিতীয় চটো যে বনঘোষাক কিয় পথৰুৱা গীত বুলি কোৱা হয়? তো ইয়াৰ এনচাৰটো হ'ব, শীতকাল পাৰ হোৱাৰ পাছত প্ৰকৃতিৰ পুনৰ সজীৱ হৈ উঠে। গছ বন, ফুল পাহি, চৰাই পক্ষীয়ে নতুন প্ৰাণে জগতখন সজাই তোলে। এই নৈসৰ্গিক পৰিৱেশে গৰখীয়া বা পথৰুৱাৰ মনত আনন্দ আৰু উল্লাসৰ সৃষ্টি কৰে। এই উল্লাসেৰে তেওঁ যি গীত গায় সেই স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ পায়। এইবাবে এই বনঘোষাক পথৰুৱা গীত বুলি কোৱা হয়। তাৰপিছত আহিলে তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো যে অসমীয়া সমাজত প্ৰচলিত জনকৃষ্টিৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জনকৃষ্টি সামূহিক ৰূপটোক সংস্কৃতি বুলি কোৱা হয়। অসমীয়া সমাজত চলি অহা জনকৃষ্টিসমূহৰ ভিতৰত আছে হুঁচৰি, লোকগীত, ফকৰা, বিয়ানাম, বিহুগীত, সাধুকথা, মালিতা, বৰ্ষা নৃত্য আদি। তো বিহু হৈছে অসমৰ জাতীয় উৎসৱ, যাৰ ভিতৰত বহাগ বিহুত ল'ৰা ছোৱালী একেলগে ঘৰে ঘৰে গীত গায়, যাক হুঁচৰি বুলি কোৱা হয়। ফকৰা হৈছে গাঁৱৰ ভাষাত গোপত অৰ্থত থকা কথাবোৰ যি সাধাৰণতে ভকত সমাজত দেখা পোৱা যায় আৰু জনগীত চৰ্যাপদত পোৱা যায়। মালিতা হৈছে দীঘলীয়া ঘটনা বা কাহিনীভিত্তিক গীত। বৰষুণ বিচাৰি গাঁওবাসীয়ে যি নৃত্য কৰে তাকে বৰ্ষা নৃত্য বুলি কোৱা হয়। তাৰপিছত আহিলে তোমালোকৰ 3 নম্বৰ যে নিচুকনি গীত আৰু ফুল কোঁৱৰৰ গীতৰ বিষয়ে চমুকৈ লিখা। তো এইটো দীঘল প্ৰশ্ন হয়, তোমালোকৰ এনচাৰটো এনেকুৱা ধৰণৰ হ'ব। ধুনীয়াকৈ লিখি থৈ দিছোঁ, কালাৰটো বগা ৰাখিছোঁ আখৰবোৰৰ, যাতে তোমালোকে চাবৰ কাৰণে কি পোৱা, কোনো অসুবিধা নোপোৱা। আৰু বেকগ্ৰাউণ্ডটো ব্লেক কৰি ৰাখিছোঁ সেইবাবে। ঠিক আছে। তো এইটো চাই ল'বা, লিখি ল'বা ধুনীয়াকৈ। তাৰপিছত আহিলে তোমালোকৰ 4 নম্বৰ প্ৰশ্ন যে অসমীয়া সমাজত প্ৰচলিত অন্ধবিশ্বাস সম্পৰ্কে উদাহৰণসহ লিখা। তো তোমালোকে জানাই আমাৰ অসমত বহুত বেছি অন্ধবিশ্বাস আছে। তো ইয়াৰ এনচাৰটো হ'ব যে অন্ধবিশ্বাসৰ বিৰোধিতা পৰিসৰ এতিয়ালৈকে অসম সমাজত যথেষ্ট দৃশ্যমান হোৱা নাই। তো এতিয়া প্ৰশ্নটো সুধিছে কিছুৱে তোমালোকক যে অসমীয়া সমাজত যি অন্ধবিশ্বাস চলি আছে তাক প্ৰচলিতৰ পৰা বন্ধ কৰিবৰ কাৰণে বা আমাৰ সমাজত থকা অন্ধবিশ্বাসসমূহ কেনেকুৱা ধৰণৰ হয় বা সেই অন্ধবিশ্বাসবোৰ বন্ধ কৰিবৰ কাৰণে কি পদক্ষেপ লোৱা হৈছে তাৰ বিষয়ে কোৱা হৈছে। আৰু এনচাৰটো আৰম্ভণিতে আমি কি লিখিছোঁ যে আমাৰ অসমত যি অন্ধবিশ্বাস দৃশ্যমান হৈ আছে বা দেখা গৈছে সেইবোৰ ৰোধ কৰিবলৈ বা বিৰোধিতা কৰিবলৈ কোনো ধৰণৰ এতিয়ালৈকে
পদক্ষেপ লোৱা দেখা পোৱা নাযায়। আৰু অন্ধবিশ্বাসৰ কথানো কি ক'বা, আজিকালি এনেকুৱা বহুত শিক্ষকো আছে যিসকলে অন্ধবিশ্বাসকেই প্ৰশ্ৰয় দিয়ে। ঠিক আছে, গতিকে তোমালোকে সদায় চেষ্টা কৰিবা যাতে অন্ধবিশ্বাসৰ পৰা অলপ দূৰত থাকা। ঠিক আছে, তো শিক্ষকে অন্ধবিশ্বাসক যেতিয়া স্থান দিব, তো ছাত্ৰ ছাত্ৰী বা সমাজখনৰ বিষয়ে কোৱাৰো কোনো দৰকাৰ নাই। তো বৰ্তমানো অসমৰ বহুতো গাঁও আৰু পশ্চাদপদ অঞ্চলত আধুনিক শিক্ষাৰ অভাৱৰ বাবে অন্ধবিশ্বাস অন্ধবিশ্বাস এইটো গাঁও হ'ব দেই, এইটো গাঁওগিৰি। তো অন্ধবিশ্বাস গাঁওগিৰি আছে। কাৰ্বি আংলং আদিৰ দৰে অঞ্চলসমূহত আজি পৰ্যন্ত ডাইনী সন্দেহত সজ্ঞান আৰু নিৰহ লোকৰ ওপৰত অত্যাচাৰ চলোৱা হয় আৰু কেইবাটাও ক্ষেত্ৰত গাঁৱৰ মানুহে তেওঁলোকক হত্যা কৰাৰ ঘটনাও ঘটে। ভূত প্ৰেত আত্মা ডাইনী আদিৰ ওপৰত বিশ্বাস আজিও বহু লোকৰ মনলৈ গেঁথি আছে। কিছুমান ব্যক্তি নিজৰ ব্যক্তিগত স্বাৰ্থ আৰু শত্ৰুতা পূৰণৰ বাবে অন্ধবিশ্বাসক এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে। তো এইটো এনচাৰটো আছে, ধুনীয়াকৈ লিখা হয়, তোমালোকে লিখি ল'বা। ইয়াত এটা লাইন কৈছে যে কিছুমান গাঁও আছে যিবোৰ এতিয়ালৈকে উন্নত মানৰ শিক্ষা পোৱা নাই, সেইকাৰণে অন্ধবিশ্বাস বিয়পি আছে। কিন্তু এই কথাটো সঁচা হয়, কিন্তু সঁচাও নহয়। যদি চাবলৈ যাওঁ আমি অকল এনেকুৱা গাঁওবোৰে নহয় য'ত যে উন্নত মানৰ শিক্ষা পোৱা নাই কাৰণে অন্ধবিশ্বাস আছে। এনেকুৱাও বহুত গাঁও আছে বা এনেকুৱাও বহুত অঞ্চল আছে য'ত শিক্ষা উন্নত মানৰে আছে, য'ত প্ৰতিটো ফেচিলিটি আছে, প্ৰতিটো সুবিধা আছে, কিন্তু তাতো অন্ধবিশ্বাস বিয়পি আছে। ইনফেক্ট মই তেনেকুৱা একদম চকুৰ সন্মুখতেই দেখিছোঁ। গতিকে অন্ধবিশ্বাস যে এনেকুৱা নহয় অকল দূৰৱৰ্তীয়া অঞ্চলতেই থাকে তেনেকুৱা নহয়। এটা মডাৰ্ণ অঞ্চল বা যোনে নিজকে মডাৰ্ণ বুলি ভাবে বা নিজকে বহুত আগবঢ়া বুলি ভাবে, তেওঁলোকৰ মাথাটো ব্ৰেইনতো কি সোমাই থাকে, অন্ধবিশ্বাসেই সোমাই থাকে। গতিকে অন্ধবিশ্বাস আমাৰ অসমত মানুহৰ মগজুত এনেকৈয়ে সোমাই গৈছে যে আঁতৰাব পৰাটো ইমান সহজ কথা নহয়। তাৰপিছত 5 নম্বৰটো হ'ল যে আদিম যুগৰ মানুহে পৃথিৱীখন ভয় আৰু বিস্ময় চকুৰে চাবলগীয়া হৈছিল। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। এনেকৈ ধুনীয়াকৈ লিখা আছে, তোমালোকে এইটো চাই পেলাই লিখি ল'বা। ঠিক আছে, তাৰপিছত আহিলে তোমালোকৰ 6 নম্বৰ, অসমীয়া লোকবিশ্বাসত দেও ভূতৰ প্ৰভাৱ সম্পৰ্কে লিখা। তো চাই লিখি ল'বা, অলপ মই ৰখাই দিছোঁ ভিডিঅ'টো, এইটো ধুনীয়াকৈ লিখি ল'বা। তাৰপিছত আহিলে ব্যাখ্যা কৰা। ব্যাখ্যা কৰা তোমালোকে জানাই, ব্যাখ্যা কৰাৰ যিটো বাক্য দিয়া থাকিব, সেই বাক্যটো পোনপ্ৰথমে আমি কি লিখিব লাগিব, কোনখন পাঠৰ পৰা লোৱা হৈছে, কোনখন কিতাপৰ পৰা লোৱা হৈছে, তেওঁৰ ৰচক কোন হয় পাঠটোৰ। তো তাৰ বিষয়ে আমি প্ৰথমে এইখিনি লিখিছোঁ। তাৰপিছত এই বাক্যটো ধুনীয়াকৈ ইয়াত কি কৰা হৈছে, ব্যাখ্যা কৰা হৈছে। তেনেকৈ এইখিনি গোটেইখিনি কৰা আছে, তোমালোকে চাই মেলি ভালকৈ লিখি ল'বা, তোমালোকৰ যিমানখিনি প্ৰয়োজন হয়। ঠিক আছে, তোমালোকে যদি ভাবা এই এনচাৰটো তোমালোকৰ মতে হোৱা নাই, নালাগে নিলিখিবা। তেনেকৈ চমুটোকাখিনি আছে, সেইখিনিও লিখি দিয়া হৈছে, তোমালোকে চাই মেলি লিখি ল'বা। ভাষা বিচাৰ আছে, এইখিনি গ্ৰামাৰখিনি যিখিনি হয়। তো তলৰ শব্দবোৰ একে অৰ্থ বুজোৱা শব্দ লিখিবা। জন মানে মানুহৰ কথা কয়, লোক, গাঁও, গয়া, সংস্কৃতি, কৃষ্টি, বৰষুণ, বৰ্ষা, দেও, ভূত, শত্ৰু, অমৃত, তেঁতুন, টেঙৰ, আখ্যান, কাহিনী। তেনেকৈ বাক্য ৰচনাবোৰো দিয়া হৈ আছে, তোমালোকে চাই মেলি ধুনীয়াকৈ লিখি ল'বা। ঠিক আছে।